कालजार आनवारुल उलुम माद्रासानि 51थि बोसोरारि जथुम्माजों लोगोसे धोरोमारि मेल खुंनो लाहार फाहार। क'क्राझार जिल्ला सिंनि फकिराग्राम हालामनि कालजार आनवारुल उलुम माद्रासानि 51थि बोसोरारि जथुम्माखौ बोहैथि दाननि 28 खालारखालि खुंनो थाखाय मोनफ्रोमबो बिथिङाव थियारि जाबाय होनना बानजाय आफादनि फारसेनिफ्राय मिथिहोदों। मख'नो गोनां बाथ्रादि कालजार आनवारुल उलुम माद्रासानि 51थि बोसोरारि जथुम्माजों लोब्बा लाखिनानै गिदिरथार मोनसे धोरोमारि सावरायमेल जागोन होनना मिथिहोदों। बेनिखायनो 28 जानुवारियाव जानो गोनां धोरोमारि बे मेलाव ओनसोलनि बयखौबो बाहागो लानानै हाबाफारिखौ जाफुंसार खालामनो बानजाय आफादनि फारसेनिफ्राय खावलायदों। कालजार आनवारुल उलुम माद्रासार 28 তারিখে जी ধর্মসভা হব, তো এই ধর্মসভার ইতিমধ্যে যাবতীয় যা কাৰ্যসূচী যা চলি আছে আৰু আমাৰ ইতিমধ্যে আপোনালোকে দেখা পাইছে আমাৰ সভাগৃহৰ পৰা আৰম্ভ কৰি যি পেণ্ডেল যি আমাৰ কি সম্পূৰ্ণ বনোৱা হৈছে, তো এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি যিহেতু 26 তাৰিখ, আজি গণতন্ত্ৰ দিৱস, এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি এই মাদ্ৰাসাত প্ৰত্যেক বছৰে গণতন্ত্ৰ দিৱস যিহেতু 26 জানুৱাৰী পালন কৰা হয়, আজি গণতন্ত্ৰ দিৱস ইতিমধ্যে আমি পালন কৰিলোঁ। আৰু এই সুযোগতে মই আমাৰ সমূহ ৰাইজক আমাৰ আগন্তুক 28 তাৰিখ মঙলবাৰ আমাৰ এই মাদ্ৰাসাৰ যিটো বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন আমাৰ অনুষ্ঠিত হ'ব। গতিকে আমাৰ এই অঞ্চলৰ ফকিৰাগাম অঞ্চলৰ সমূহ ৰাইজক আমাৰ 28 তাৰিখ আমাৰ কাৰ্যসূচীত আহি ভাগ ল'বলৈ মই অনুৰোধ কৰিলোঁ। আৰু বিশেষকৈ এইবাৰ আমি ধৰ্মীয় সভাৰ লগে লগে আমি মানে আমাৰ অনুপ্ৰেৰণামূলক বক্তাও আমি ৰাখিছোঁ। আমাৰ যিজন আমাৰ গোটেই ভাৰতবৰ্ষত বা গোটেই বিশ্বত 2% সাইণ্টিষ্টৰ ভিতৰত এজন সাইণ্টিষ্ট হিচাপে বিবেচিত হৈছে, নৰ্থ ইষ্টৰ ভিতৰত আমাৰ একমাত্ৰ আমাৰ এই ডক্টৰ ফাইজুদ্দিন আহমেদ USTMৰ এখেতকো আমি ৰাখিছোঁ। আৰু তাৰ লগতে আমাৰ আৰু এজন বক্তা আছে, মুকলি সভাত আৰু এজন বক্তা আছে মৌলানা ওয়াজ কুৰণী চাহাব আৰু মৌলানা আনোৱাৰ হুছেইন চাহাব। তো ফাইজুদ্দিন আহমেদ আমাৰ মুখ্য অতিথি হিচাপে থাকিব আৰু মৌলানা ওয়াজ কুৰণী হিচাপে থাকিব আৰু আৰু আমাৰ আনোৱাৰ মৌলানা থাকিব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক তথা এই ফকিৰাগ্ৰাম অঞ্চলৰ ৰাইজক আমাৰ এই সভাৰ কাৰ্যসূচীত আহি ভাগ লৈ আমাৰ সভাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ কাৰণে মই সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ।